কবিতাৰ শিৰোনাম ৰাজনীতিৰ বাৰুদ। কথা আৰু কণ্ঠ অৰ্চিতা গোস্বামী। ৰাতিপুৱা কোমল ৰ'দ পৰা চোতালখনত বহি বাতৰি কাকতখন মেলি লৈছিলোঁ, কিন্তু কাকত পঢ়াৰ হেঁপাহটো যেন হেৰাই গৈছে লাহে লাহে। কাকতখনৰ কেউফালে কেৱল ৰাজনীতিৰ অপ্ৰিয় কথা। পুৱাৰ বাতৰি চাওঁ বুলি টিভিটোও খুলিব নোৱাৰি, তাতো একেই কথা। ৰাজনীতিয়ে যেন সমগ্ৰ ৰাজ্যজুৰি আধিপত্য স্থাপন কৰিছে। কি মৃতকৰ প্ৰতি শ্ৰদ্ধা, কি পঢ়াশালীৰ প্ৰতি ভক্তি, কি বৃদ্ধ, কি শিশু, সকলোতে কেৱল ৰাজনীতিৰ স্বাৰ্থ, আৰু সমাজখন যেন সেই স্বাৰ্থৰ ঢৌত ডুবি গৈছে। ভৱিষ্যত যেন অন্ধকাৰ। হাতত কাকতখন লৈ ভাবি থাকোঁতেই 9 বজাৰ ক্লাছলৈ ওলাবৰেই হ'ল। খৰধৰকৈ পোছাকযোৰ পিন্ধি কলেজলৈ বুলি ওলালোঁ, কিন্তু কলেজলৈ বুলিনো যাবা কিটো, তাতো একেই গতি। একতা সভাৰ নিৰ্বাচনৰ বতৰ, নমতাজনেতো মাতিবই। কাকনো বুলিবা ককা, সকলোৰে দাড়ি চুলি পকা। ৰাজ্যিক ৰাজনীতিকনো কি ক'বা, কলেজীয়া ৰাজনীতিৰো একেই অৱস্থা। সৰুতে মাক সুধিছিলোঁ, একতা সভাৰ নিৰ্বাচনটোনো কি? মায়ে বুজাইছিল, অনুষ্ঠানখনৰ মংগলাৰ্থে দায়িত্ব পালন কৰিবলৈ আৰু সকলোৰে সহায় সুবিধাৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজৰে প্ৰাৰ্থীৰ মাজত হোৱা নিৰ্বাচন। কিন্তু দেখিলত গম পালোঁ, এই নিৰ্বাচন আত্মকেন্দ্ৰিক নিৰ্বাচন। কলেজখনৰ এচুকত যদি এটা দল, আনফালে আন এটা দল। বন্ধুত্বৰ মাজত বিচ্ছেদ, বিৰোধী প্ৰাৰ্থীৰ ষড়যন্ত্ৰ। এই সকলনো ছাত্ৰ ছাত্ৰীয়ে নে? সন্দেহে হয় কেতিয়াবা। নিৰ্বাচন ৰাজনীতিত বিলীন হৈ মানুহ বেছি বকি নিব পৰা হৈ যায় প্ৰাৰ্থীবোৰ। খালীলৈকে গোৰ মাৰি থৈ যোৱা সেই ল'ৰাজনে আজি নিৰ্বাচনৰ প্ৰাৰ্থী হ'বলৈ আগবাঢ়িছে। তেওঁ আজি কেণ্টিনত চাহ খাবলৈ বুলি মাতি নিছিলে, আৰু কালিৰ সেই অপ্ৰিয় ব্যৱহাৰৰ বাবে ক্ষমা খুজিলে। লগতে সকলোবোৰ পাহৰি কালিলৈ যাতে তেওঁক ভোটটি দান কৰোঁ, তাৰেই স্বাৰ্থত এটি ভদ্ৰ অনুৰোধ কৰিলে। বাহ, কি যে ছাত্ৰ! ছাত্ৰৰ অস্তিত্ব, বন্ধুত্বৰ সম্পৰ্ক, সকলো যেন সেই ৰাজনীতিৰ জুইকুৰাতে জাহ গৈছে আজি। চাৰিওফালে কেৱল বিভিন্ন দলৰ জয়গান, পতাকাও জিলিকিছে। তাৰে মাজত নিৰ্দলীয় প্ৰাৰ্থীজনে পৰিকল্পনা কৰিছে কেনেদৰে ভোট জয় কৰি কলেজখনৰ উন্নতি সাধন কৰোঁ। কিন্তু তাতো আকৌ দলীয় প্ৰাৰ্থীৰ ভাবুকি। কি যে হৈছে চৌপাশে ধৰিবই পৰা নাই। ৰাজনীতিয়ে যেন সকলোকে পুতি পেলাইছে। পুতি পেলাইছে মানৱতা, পুতি পেলাইছে আৱেগ আৰু বিবেক। মায়ে দিয়া সংজ্ঞা শুনি ভাবিছিলোঁ এদিন ময়ো নিৰ্বাচন খেলিম। কিন্তু নিৰ্বাচন খেলা মানে যদি ৰাজনীতি নামৰ বাৰুদৰ গুলী খোৱা, তেনেহ'লে সেই সংজ্ঞা হিচাপে ৰাখি সপোনসমূহ বাস্তৱলৈ পৰিণত নকৰি ভাৱনাসমূহক হৃদয়ৰ এচুকত সামৰি থৈ মই বহু শান্তিত আছোঁ।